ভাৰতীয় ফুটবলৰ মহাতাৰকা সুনীল ছেত্ৰীক আপোনালোকে আকৌ ভাৰতৰ মূল দলৰ হৈ খেলাটো অতি শীঘ্ৰে দেখা পাব। আচৰিত যেন লাগিলেও ই সঁচা। 2024 চনৰ 6 জুন তাৰিখে কুৱেইটৰ সৈতে ভাৰতৰ এক ফুটবল মেচ হৈছিল আৰু সেই মেচখন খেলাৰ পাছতে ভাৰতীয় ফুটবল মহাতাৰকা সুনীল ছেত্ৰী অৱসৰ লৈছিল ইণ্টাৰনেশ্যনেল খেলৰ পৰা। কিন্তু ৰিটায়াৰমেণ্টৰ পাছতো আগন্তুক ফিফাৰ বাবে এছিয়ান কোৱালিফায়াৰ মেচসমূহত কোনো উপযুক্ত তথা উন্নত মানদণ্ডৰ ষ্ট্ৰাইকাৰ নথকাৰ বাবে পুনৰ ভাৰতীয় দলত যোগদান কৰিছে। সুনীল ছেত্ৰী বৰ্তমান বয়স হৈছে প্ৰায় 40 বছৰ। ৰনাল্ডো আৰু মেছিৰ নাম নজনা ব্যক্তি হয়তো পৃথিৱীত নাই। যিসকল ফুটবল প্ৰেমী আছে, ফুটবল ভাল পায়, তেওঁলোকৰ নামটো জানেই, ৰনাল্ডো আৰু মেছি। কিন্তু বহু কম সংখ্যক ব্যক্তিয়েহে গম পায় যে ৰনাল্ডো আৰু মেছিৰ পাছতেই যিটো সৰ্বাধিক স্কৰাৰ, শীৰ্ষস্থানৰ স্কৰাৰৰ তৃতীয় নম্বৰত কোন আছে? তৃতীয় নম্বৰত আছে ভাৰতৰ ফুটবল মহাতাৰকা সুনীল ছেত্ৰী। গতিকে সুনীল ছেত্ৰীৰ পুনৰ আগমনক লৈ ফুটবল প্ৰেমী ৰাইজ বহু আনন্দিত হৈছে। কিন্তু 1.4 বিলিয়ন জনসংখ্যা থকা দেশখনত, এখন জনবহুল দেশত সুনীল ছেত্ৰীৰ দৰে দ্বিতীয় এগৰাকী ষ্ট্ৰাইকাৰ কিয় গঢ় দিব পৰা নাই, সেয়া চিন্তিত কৰি তুলিছে, চিন্তাত পেলাইছে ভাৰতীয় ফুটবলৰ ভৱিষ্যতক।